জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ মোৰ ইউটিউব চেনেল সপোনৰ ঠিকনা বিচাৰি যোগেদি আজি মই বনাবলৈ আহিছোঁ আলুৰ কি আইচ পেক আৰু আলুৰ আইচ পেক কেনেকৈ বনাওঁ সেয়া আপোনালোকক দেখুৱাব ওলাইছোঁ। তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আলুখিনি মই পিহনাতে পিহি ল'লোঁ। পিহি লোৱাৰ পাছত এই কাপোৰখন দেখিছে, কাপোৰখনতে আলুখিনি দি এনেকৈ আলুৰ ৰসখিনি চেপি চেপি উলিয়াই লৈছোঁ। এয়া দেখিছে, এয়া খাটি মৌ জোল হয়। এয়া মৌ জোল দিম মই ইয়াতে 2 চামুচ আলুৰ ৰস হয়। আলুৰ ৰসখিনি মই চেকি ধুনীয়াকৈ উলিয়াই লৈছোঁ। এতিয়া ইয়াতে 2 চামুচ মৌ জোল দিম। এয়া মৌ জোল 2 চামুচ দি এইখিনি মই অকণমান সময় লৰাইছোঁ। ইয়াতে আকৌ গোলাপ জল 2 চামুচ দিম। কেমেৰা মই নিজেই ধৰিছোঁ, সেইকাৰণে অকণমান অসুবিধা হৈছে দিবলৈ, আপোনালোকে চাই থাকিব। ইয়াত পৰিমাণটোহে কৈ দিম, দেখুৱাব নোৱাৰিম। 2 চামুচ গোলাপ জল দিম, সেইটো পৰিমাণহে কৈ দিব পাৰিম, মানে মোৰ কেমেৰাটো ধৰি অকণমান অসুবিধা হৈছে। গোলাপ জল 2 চামুচ দিলোঁ। 2 চামুচ দিয়াৰ পিছত এইটো হৈছে এল'ভেৰা জেল হয় এইটো। ইয়াকো মই 2 চামুচেই দিম। এয়া 2 চামুচ এল'ভেৰা জেলো দিলোঁ। ইয়াতে আপোনালোকে যদি বিচাৰে তেন্তে মই দিয়া নাই, বৰ্তমান মোৰ ওচৰত নাই, এতিয়া নথকাৰ কাৰণে মই দিয়া নাই। ইয়াত আপোনালোকে যদি পাৰে কেঁচা পিঠাগুড়ি সেয়াও দিব পাৰে, হালধি ৰস সেয়াও দিব পাৰে। মই এতিয়া বৰ্তমান সেয়া দিয়া নাই। এনেকৈ ধুনীয়াকৈ মিক্স কৰিম ভালকৈ। আইচ পেক সকলোৱে লগায়, জানেই আইচ পেক লগালে কি আমাৰ স্কিনখন টাইট হৈ থাকে, ধুনীয়া হয়। আৰু বৰ্তমান মই এইটো ব্যৱহাৰ কৰিছোঁ এইকাৰণে যে আলু আৰু এল'ভেৰা এই সকলোৱে আমাৰ ছালৰ কাৰণে বহুত বেছি উপকাৰী। আৰু আইচ পেকৰ সলনি যদি আমি ব্যৱহাৰ কৰোঁ আইচ পেক, এতিয়া মই ফ্ৰিজত দি থ'ম এইখিনি। আইচ পেকৰ সলনি এইখিনি ব্যৱহাৰ কৰিলে আমাৰ স্কিনখন কি টাইট হ'ব, লগতে এণ্টি এজিঙৰ প্ৰব্লেম যিটো আছে সেইটো নাইকিয়া হ'ব। চকুৰ ওচৰত কি দীঘল লাইন এটা পৰে, হাঁহি দিলে বহুতৰ হয়, চাবচোন মোৰ হয় দেই, হাঁহিলে সেইটো নাইকিয়া হয়। আকৌ এতিয়া ৰ'দত ওলালে ছালখন ৰ'দত পুৰে, সেই ৰ'দত পুৰা যিটো প্ৰব্লেম সেইটো ভাল হয়। সেইখিনি ধুনীয়া হ'লে এতিয়া মই ইয়াতে কি কৰিম, টেমা এটা ল'ম, সেইটোতে ধুনীয়াকৈ ভৰাই থৈ দিম। এইটো দেখিছে, সেইটো জুৱেলাৰী টেমা হয়, মই ইয়াতে থ'ম, লগাবলৈ সুবিধা হ'ব তেতিয়া। এয়া দেখিছে, 2টা টেমাতে মই এনেকৈ থৈ দিছোঁ। এয়া মই এতিয়া ফ্ৰিজত দি থ'ম। ফ্ৰিজত দিয়াৰ পাছত যেতিয়া ধুনীয়াকৈ হৈ ওলাব তেতিয়া মই দেখুৱাম বাৰু কেনেকুৱা হয়। মই ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। এয়া দেখিছে কি ধুনীয়া হৈছে। এইটো এটা এনেকৈ কৰিলে কি মুখত লগাবলৈ সহজ হ'ব, সেইকাৰণে মই এনেকুৱা টেমাতে দিছিলোঁ। আলুৰ কি আইচ পেকটো এয়া উলিয়াই আনিছোঁ। এতিয়া মই মুখত সানি দেখুৱাই আছোঁ কেনেকুৱা হয়। এনেকৈ মই এই ঢাকনটোত দিয়া এইটোৱে কাৰণ, এনেকৈ লগাবলৈ বহুত বেছি সুবিধা হয়। দেখিব পাইছে, এইটো চাইডত আৰু এইফাললৈ মোৰ বহুত বেছি কি দেখিছে ব্ৰাইট হৈছে, হয়। আৰু কৰিব লাগিব, মই অকণমান সময়ে কৰিছোঁ। আৰু এইফালে চাওক ইমান বেছি নহয়, তো এনেকৈ বহুত সময় ঘূৰি থাকিব লাগিব। আৰু মই যে কৈছিলোঁ কি লাইন থকা, এয়া মোৰ এইখিনিতে হাঁহিলে এইখিনিত লাইনটো ওলাই যায়।
এইটো কি ৰেগুলাৰ যদি কৰি থাকে তেনেহ'লে এই লাইনটো এনেকৈ হাঁহি দিলে এইখিনিতে লাইন এটা পৰে, এই লাইন পৰাটো নাইকিয়া হৈ যায়। আৰু মুখখন কি যিটো স্কিন টাইট হয় বয়সৰ লগতে অকণমান চাপ খাই আহে, মানে কি ৰ'দত পুৰা হেৰি থাকে, ৰ'দত পুৰাটো নাইকিয়া হয়। আৰু শালমইনা, তাৰপিছত সেইবোৰ বহুত ধৰণৰ সমস্যা কি মানে কি ইয়াত দিয়া যিখিনি বস্তু দিছোঁ সেইখিনি চবৰে নিজৰ নিজৰ উপকাৰিতা আছে, সেই হয়তো সকলোৱে জানে। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা হৈছে জনাব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ, ধন্যবাদ।